নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, মোৰো বৰ্তমান ভালেই। আজি থাম্বনেইল দেখি গম পাইছে চাগে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। চ' ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। 1 2 3 আজিৰ ভিডিঅ'টোত মই মোৰ ৰুমটো দেখুৱাম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আমাৰ ৰুম। এইফালে আগে পাকঘৰটো দেখুৱাই লৈছোঁ। এইফালে পাকঘৰটো, ইয়াত এখনত বেগ চেগ থওঁ। এতিয়া এখন ঠিক কৰা নাই, লগৰজনী অহা নাই কাৰণে এইখন এনেকৈ আছে। এইফালে বটল আছে, আচাৰ বৈয়াম, তাৰপাছত ইয়াত চাউল থওঁ। চ' এইফালে পানী, এখন খিৰিকী, আৰু এইফালে ওপৰত চচ, হেতা, মগ তেনেকৈ থওঁ। আৰু এইফালে পলিথিন জাতীয় বস্তুবোৰ ইয়াত থওঁ, তাৰপাছত ফুল হ'লে পেলাই দিওঁগৈ। তাৰপিছত এইফালে বাচন আছে, এইফালে তলত চিলিণ্ডাৰটো, এইফালে শাক পাচলি থওঁ আৰু কিবাকিবি। তাৰপাছত এইফালে এইটোত নিমখ, তেনেকৈ তেল কিবাকিবি আছে, আৰু এইফালে দাইল আছে। এইটো আমাৰ গেছৰ ষ্টভটো। তাৰপিছত এইফালে এইটো কুকাৰ, তাৰপিছত এইটোতো পানী থওঁ আমি। এইফালে তলত জোতা কিবাকিবি আছে। পাকঘৰটো এইটোৱে আমি। এইবাৰ ৰুমটো দেখুৱাওঁ। এইখিনিত সৰু টেবুল, পঢ়া টেবুল, লগৰজনী ভাগৰ। ইয়াত বেগটো থৈ দিছোঁ। এইফালে ইটো ৰুমলৈ যাব পৰা এখন দৰ্জা, কিন্তু আমি নুখোলোঁ, মানে অহা যোৱা কৰিবলৈ নিদিয়ে। তাৰপিছত এইখন মোৰ বিচনা। এইখন কিতাপখন পঢ়ি আছিলোঁ। হ'লে কোনে কোনে অনলাইন কৰিছে ক'বচোন। পৰীক্ষা পালেহিয়ে আৰু, অহা 21 তাৰিখ আৰু 28 তাৰিখে। মই 3rd গ্ৰেডৰ কৰিছোঁ, আৰু কোনে কোনে অনলাইন কৰিছে কমেণ্ট কৰি জনাব। তাৰপিছত এইখন লগৰজনীৰ বিচনাখন, তাই অহা নাই এতিয়ালৈকে। তাৰপিছত এইখন আমাৰ পঢ়া টেবুল, চকী এইফালে দুখন আছে, আৰু এইফালে ৰছী এডাল লগাই থৈছোঁ কাপোৰ মেলিবৰ কাৰণে। এইখন ফেনখন, এইফালে আইনা, এইটোৱে আৰু ৰুম। এইফালে আই কাৰ্ড, ঘড়ী ওলমাই থোৱা আছে। তাৰপিছত এইফালে আমাৰ কাপোৰ কেতিয়াবা নুশুকালে, ডাৱৰীয়া বতৰ হ'লে কাপোৰ মেলিবৰ কাৰণে সন্মুখত দাম। এইটো বৰমাহঁতৰ ঢেঁকী। এইফালে বাথৰুমটো আছে আমাৰ। এইফালে বাকী ৰুমবিলাক আছে। আৰু ৰুমটো এইটোৱে আছিলে। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। আজিৰ দিনটোত কি কি কৰোঁ দেখুৱাম আপোনালোকক। এইফালে আলমণ্ড তিয়াই থৈছিলোঁ। হ'লে তিয়াই থৈ দিলে এইটো বাকলিটো কোমল হৈ যায়, তেতিয়া এইটো পটককৈ এৰাই যায়। বাকলি আচলতে খাবলৈ বেয়া ন, খাব লাগে ৰাতিপুৱা এইবোৰ খালে ভাল। বেছি খাব নালাগে, দিনে 2-3টা তেনেকৈ খাব লাগে। আৰু এইফালে মই ভাজি বনাই আছোঁ। ৰাতিপুৱা 11:30 মানে বাজিলে, দুপৰীয়াই হ'ল। মানে আমাৰ যেতিয়া কলেজ নাথাকে আমি ভাত দেৰিকৈ খাওঁ, দুপৰীয়া তেতিয়া নাখাওঁ, আৰু একেবাৰে দুসাঁজ খাওঁ দিনটোত। ভাজি বনাই থৈছিলোঁ। ভাত বাঢ়িছে আৰু খাব হৈছে আমাৰ ভাত। ছোৱালী বেছি নাই কাৰণে আমি 3জনী একেলগতে খাইছোঁ। এইফালে দাইল, ভাজি। ভাত খোৱা আধা ঘণ্টামানেই হৈ গ'ল। মই মোবাইলটো চাই আছিলোঁ, পাহৰি গৈছিলোঁ ভ্লগটোৰ কথা। আজি পূৰা ৰ'দ দিছে। এইফালে চাওক, পূৰা ৰ'দ।
তাৰপিছত ই এইখিনিতে শুই থাকে বান্দাত বতাহো দি আছে অলপ অলপ ইয়াত আমি বাচন ধুওঁ আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ' দিবলৈ একো বিচাৰিয়ে নাপাওঁ সেইকাৰণে দিয়া নহয়েই আৰু এতিয়া কলেজো খুলিলে কলেজ যাবলগীয়া হয় আজি ভাবিলোঁ ৰুমটোকে দেখুৱাই দিওঁ তো আজি ৰুমটোৰ ভিডিঅ'টো বনাই দিলোঁ আপোনালোকে ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু পাৰিলে কমেণ্ট এটা কৰি দিব যিসকলে চেনেলটো মোৰ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিলে ভাল পাম যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগে পায় এনেদৰে ছাপোৰ্ট কৰি যাব আৰু নেক্সট ভিডিঅ' আহি আছে আঠখিলীয়া নামঘৰত বনাম বুলি ভাবিছোঁ আজি যিহেতু সোমাইছে আৰু ভাদ মাহ আৰু মই পৰীক্ষা দিবলৈ ঘৰলৈ যাম তেতিয়া আগদিনাখন নামঘৰলৈ যাওঁতে ব্লগ বনাম আপোনালোকে সেইটো চাব আহি আছে ভিডিঅ' নতুন ভিডিঅ' চ' থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে